গাইজ, পুনৰবাৰ স্বাগতম জনাইছোঁ কংকনাৰ আন এটি ভ্লগলৈ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল। এতিয়া 9:40 হৈছে। মই গা পা ধুই চাকি বন্তি জ্বলাই ব্ৰেকফাষ্ট কৰিলোঁ। তাত আছিলে 1 কাপ গ্ৰীণ টি আৰু 2 নিউট্ৰিচছ বিস্কুট। পিছত বাৰু ফল মূল কিবা খাম, এতিয়া আৰু একো নাখাওঁ। যিহেতুকে পুৱা মই এক্সাৰচাইজ কৰিছোঁ অলপ, ভাবিলোঁ ভ্লগটো এতিয়াতে আৰম্ভ কৰি লওঁ আৰু দিনটোত কি কৰোঁ কি নকৰোঁ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম মই। আৰু ইয়াতে এটা কথা ক'বলৈ ওলাইছোঁ যে আজি যিহেতুকে মই গাঁৱত থাকোঁ আৰু গাঁৱলীয়া ৰাইজৰ পুখুৰী থাকে, চ' আজি গাঁৱৰ ৰাইজৰ পুখুৰী মাৰিছে। তাত ডাঙৰ ডাঙৰ মাছ চাগে ওলাব। অলৰেডি মানুহ পঠাইছোঁ মাছ আনিবলৈ, মই পঠোৱা নাই, দেউতাই পঠাইছে। আৰু মাছ আহিব যিহেতুকে কিহেৰে বনাম আইডিয়া এটা কৰি লৈছোঁ। সেইকাৰণে আজিৰ এই ভ্লগটোত মই দেখাবলৈ চেষ্টা কৰিম মাছ কিহেৰে। ভিডিঅ'তে মই আপোনালোকৰ মাজত এটা কথা শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ, বেয়া নাপায় যদি। মই মিৰ্জা DK গাৰ্লছ কলেজত পঢ়িছিলোঁ আৰু ডিগ্ৰী তাতে কমপ্লিট কৰিছোঁ। আৰু এতিয়াও মই কিবা এটা কৰি আছোঁ, কমপ্লিট নোহোৱালৈকে মই এতিয়াই নকওঁ, পিছত বাৰু ক'ম কমপ্লিট যেতিয়া হয়। আৰু যেতিয়া মই গাৰ্লছ কলেজত এডমিশ্যন লৈছিলোঁ, তাত মই হোম চায়েন্স বুলি কোৱা এটা ছাবজেক্ট আছিলে। আৰু বাকী আমাৰ মিৰ্জা বা DK কলেজত নাছিলে, বা বেলেগ কলেজত আছে যদি নাজানো, আৰু মিৰ্জাৰ এই 2খন কলেজৰ ভিতৰত নাছিলে, গাৰ্লছ কলেজত আছিলে। চ' মই ছাবজেক্টটো ভাল লাগিছে লৈ, আৰু সেয়েহে আপোনালোকৰ মাজত ক'বলৈ ওলাইছোঁ যে হোম চায়েন্স ছাবজেক্টটোত এগৰাকী মহিলাৰ বিষয়ে যিখিনি জানিবলগীয়া কথা আৰু ভৱিষ্যতেও কামত আহে। এগৰাকী মহিলা ছোৱালী অৱস্থাৰ পৰা মাতৃ হোৱালৈকে আৰু সাংসাৰিক জীৱন কৰালৈকে গোটেইখিনি কথা বিৱৰি হোম চায়েন্স ছাবজেক্টটোত ব্যক্ত আছে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে লৈছিলে আগতে বা এতিয়াও লোৱাই আছে, সেইসকলে জানিব। আৰু আগন্তুক ছাত্ৰ ছাত্ৰীসকলে যদি গাৰ্লছ কলেজত এডমিশ্যন লয়, এই ছাবজেক্টটো খুবেই ভাল, ল'বলৈ সংকোচ কৰিব নালাগে আৰু বহুত কথা জানিব পাৰি। আৰু লগতে চিলাই, ৰন্ধা বঢ়া কাম গোটেইখিনি তাত শিকোৱা হয়, প্ৰেক্টিকেল থিয়ৰী গোটেইখিনিয়ে কৰা হয়। চ' মোৰ ভাল লাগিছে, সেয়েহে আপোনালোকৰ মাজত মই ব্যক্ত কৰিলোঁ। আৰু ফাৰ্ষ্ট ইয়েৰৰ পৰাই মই প্ৰেক্টিকেলৰ বহি BA 6 চেমলৈকে থিয়ৰী প্ৰেক্টিকেলৰ বহি গোটেইখিনি মই সযতনে ৰাখিছোঁ। আৰু ইয়াত গোটেইখিনি লিখা আছে, ৰন্ধা বঢ়াৰ ৰেচিপিবোৰ, আৰু এজনী ছোৱালী চিলাই কাম, ৰন্ধা বঢ়া কাম, লগতে এয়া দেখিছেনে মই গোটেইখিনি বহি সযতনে ৰাখি থৈছোঁ। আৰু ইয়াত গোটেইখিনি এগৰাকী মাতৃ হ'ব লাগিলে কি সুষম আহাৰ খাব লাগে, কি সযতনে থাকিব লাগে, আৰু শিশুৰ দৈনিক আহাৰৰ এদিনত সুষম আহাৰ কিমান প্ৰয়োজন, আৰু প্ৰ'টিন শক্তি কিমান প্ৰয়োজন, গোটেই তালিকাবোৰ আছে। যদি আপোনালোকে বিচাৰে, মই তালিকাবোৰ ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। যদিহে আপোনালোকে আগ্ৰহী হয়, তেন্তে ভিডিঅ' বনাবলৈ মই চেষ্টা কৰিম। তেন্তে কমেণ্ট কৰি প্লিজ জনাব যদি জানিবলৈ ইচ্ছা আছে। আৰু ইয়াতে মই এইখিনি কথা সামৰিছোঁ। এতিয়া বলক বাকীখিনিলৈ আৰম্ভ কৰোঁ। এতিয়া যাম মই মাইনাৰ লগত পাচলি বিচাৰি। তেন্তে আপোনালোকেও বলক মোৰ লগত, কি আনো কি নানো চাই থাকক। তেন্তে ভিডিঅ'টো শেষলৈ চাই থাকিব, বলক। শুনিছেনে কি ধুনীয়া চৰাইৰ মাত, লগতে এয়া মাছৰ পোৱান। আয়ো কি ধুনীয়া সেউজীয়া ঠাই। এতিয়া আহিছোঁ আমি ৰঙালাওৰ ঠাৰি কাটিবলৈ। এয়া মোটা চাই কাটি লৈছোঁ।
এয়া আনিলোঁ কাটি। এতিয়া চাওক, যিটিকে আমটিৰ বটল, কঁঠালটো সকলোৱে খাইছে, কঁঠালৰ গুটিও আছে সকলোৰে ঘৰত, সেয়েহে কঁঠালৰ গুটিৰে কি খাম। মাছো আহি পাইছে। এতিয়া মাছখিনি ধুই মেলি চাফা কৰি মই এতিয়া এটা পাত্ৰত লৈ ভালকৈ ফ্ৰিজত থৈ দিম অকণমান টাইম। যিহেতুকে ভাত বনাবলৈ হোৱা নাই, ফ্ৰিজত থৈ দিম অলপ সময়। এতিয়া লাও ঠাৰি আৰু আলু, লগতে এয়া হ'ল কঁঠালৰ গুটি, বিৰাটেই সোৱাদ হয় খাবলৈ। এতিয়া এইখিনি ভালকৈ চাফা কৰি কাটি ল'ম। লাও ঠাৰি, কঁঠালৰ গুটি, আলু লগতে বেহাৰেৰে খাবলৈ বিৰাট টেষ্টি হয়। চাওঁ আহকচোন আজি কেনেকৈ এই ৰেচিপিটো বনাওঁ। ভালকৈ চেলাই মেলি কাটি ল'ম। এনেকৈ দেখুৱাৰ ধৰণে সৰু সৰুকৈ কাটি ল'ম। আৰু আমি যিমানে সেউজীয়া শাক পাচলি খাওঁ সিমানে দেহৰ বাবে ভাল। চাওকচোন, মই এনেকৈ কাটি লৈছোঁ। মই বেছিকৈ আলু দিয়া নাই। এয়া কঁঠালৰ গুটি, বাকলিটো গুচাই ল'ম। প্ৰথমে অলপ এটা পটাৰ গুটিৰে থেলিয়াই ল'ম। এতিয়া বাকলিটো গুচাই ল'ম। কি গৰম পৰিছে অ'। এনেকৈ দেখুৱাৰ ধৰণে দেখিছেনে? এনেকৈ আমি আলু বেছি নাখাওঁ যিহেতুকে কমকৈ দিছোঁ। এতিয়া আহকচোন মাছ কিহেৰে খাম। এয়া অলপ লাওটোত হেৰি হৈছে, আমি দেৰি হ'ল কাটাত। এতিয়া কেৰাহীত মই তেল দি লৈছোঁ। আৰু মনত ৰাখিব, সদায় তেল ব্যৱহাৰ কৰিলে এগমাৰ্ক থকা তেল খাব লাগে। এতিয়া মই মাছখিনি ফ্ৰাই কৰি ল'ম। মাছ ফ্ৰাই কৰিলে মোৰ বহুতেই ভয় লাগে, সেয়েহে মই দূৰৰ পৰা দি আছোঁ। যিদিনা হৈ যাব আৰু অলপ অলপকৈ দিছোঁ। মই একেলগে গোটেইখিনি ফ্ৰাই কৰা নাই, 4-5 পিচকৈ দি আছোঁ। এতিয়া মই মাছ কিহেৰে বনাম, পানীলাও আৰু এয়া আদা পিঁয়াজ জিৰা মছলা গোটেইখিনি যা যোগাৰ কৰি লৈছোঁ মই। এতিয়া সেই একে কেৰাহীতে মই ৰৈ যোৱা তেলতে আঞ্জাখন বনাম। বিৰাটেই টেষ্টি হয় সেইখিনি তেলতে বনালে, মাছ ভাজি ৰৈ যোৱা। এতিয়া দি দিছোঁ মই জিৰা কেইটামান। জিৰাটো বটি দিব পাৰি, মই এনেকৈ দিছোঁ। এতিয়া পিঁয়াজখিনি দি ল'ম।
ৰংচোৱা হোৱালৈকে ভাজি থাকিম। এতিয়া দিম মই মছলাখিনি ভালকৈ মিহলাই অলপ ফ্ৰাই কৰিম। এতিয়া কুটি লোৱা লাওখিনি এড কৰিম। ভালকৈ গোটেইখিনি মিহলাই অলপ সময় ভালকৈ সিদ্ধ কৰিম, এনেকৈ দেখুৱাৰ ধৰণে, আৰু ঢাকনি মাৰি 2-3 বাৰ সিদ্ধ কৰিম। এতিয়া জোখমতে হালধি দি লৈছোঁ মই, আৰু নিজৰ আন্দাজমতে নিমখ। যিহেতুকে আমাৰ 4টা মেম্বাৰ হয় ঘৰৰ, আমি বেছি পনীয়া নকৰোঁ আঞ্জাখন। এইখিনি হোৱালৈকে মই বাকীখিনি লৈ আহিছোঁ। এয়া হ'ল আগতে কুটি লোৱা লাওৰ ঠাৰি, আলু, কঁঠালৰ গুটি, আৰু এয়া মছলাখিনি, পিঁয়াজ, আৰু এয়া দেখিছেনে, এয়া হ'ল বেহাৰ মই পিচি লৈছোঁ। বেহাৰেৰে বনাম এইখিনি, খাবলৈ বিৰাটেই টেষ্টি হয়। মই এতিয়া কেৰাহীত তেল দি লৈছোঁ, জিৰা, পিঁয়াজ দি লৈছোঁ। এতিয়া মই আদা, নহৰু, জলকীয়াৰ মছলাখিনি দি লওঁ। এইখিনি অলপ সময় মই সিদ্ধ কৰিম, ভাজি ভালকৈ, যিহেতুকে ঠাৰিবোৰ মোটা আছে। এয়া বেহাৰখিনি মই এটা বাটিত লৈছোঁ, আৰু জোখমতে অলপ হালধি দি লৈছোঁ। ভালকৈ মিহলাম অকণমান পানীৰে, আৰু লাওৰ ঠাৰিখিনি আধা সিদ্ধ হোৱালৈকে এইখিনিৰ মাজতে মই দি লওঁ। প্ৰায় পানীলাওৰ আঞ্জাখিনি হৈ গ'ল। এতিয়া মই মাছখিনি দি অলপ পগাই, এতিয়া বেহাৰখিনি ইয়াতে দি লৈছোঁ, মাছখিনি দি লৈছোঁ। এইখিনি প্ৰায় হৈছে, মোৰ নমাই থ'ম। এতিয়া এইখিনি ভালকৈ সিদ্ধ হ'ব দিম। এয়া চাওক, হৈ গ'ল ৰঙা লাওৰ ঠাৰিৰ আৰু পানীলাও মাছেৰে। আপোনালোকেও এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। পানীলাও আৰু মাছটো খায়েই বাৰু, আৰু বেহাৰেৰে ৰঙালাওৰ ঠাৰি, কঁঠালৰ গুটি, আলুৰে বনাই কিনে খাব। কেনেকুৱা লাগে প্লিজ জনাব। আজিৰ ৰেচিপিটো কেনেকুৱা লাগিছে কমেণ্ট কৰি প্লিজ জনাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।